সাংবাদিক বন্ধুসকল, আজি BTCত এছেম্বলি আমি বহিছিলোঁ। ইয়াত আমাৰ এটা হ'ল ছাপ্লিমেণ্টাৰী বাজেট গভৰ্ণমেণ্ট অফ আছাম। এই লাষ্ট যিটো ছেশ্যন 16 ফেব্ৰুৱাৰী আৰু 19 ফেব্ৰুৱাৰীলৈকে হোৱা যিটো ছেশ্যন, তাত আমাৰ কিছু এডিশ্যনেল চেংচন আমাৰ BTCলৈ দিছিলে। ইয়াক আমি এক্সপেণ্ডিচাৰ কাৰণে আজি ডিছকাশ্যন হ'ল আৰু 24টা ডিপাৰ্টমেণ্টত এই পইচাখিনি খৰচ কৰিবৰ কাৰণে আজি এপ্ৰুভেল লোৱা হ'ল। আৰু লগতে যিটো আমাৰ 26-27ৰ যিটো আমাৰ বাজেট, এইটো আজি প্লেচ কৰা হ'ল। আৰু সেই বাজেটত আমাৰ যিটো ভোট অফ একাউণ্টছ, যিটো আমাৰ 4 মাহৰ কাৰণে দৰমহা দিবৰ কাৰণে বাজেট প্লেচ কৰা হ'ল। তো প্ৰথমতে আমাৰ যিটো 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ হোৱা যিটো ষ্টেট এছেম্বলি, ইয়াত আমাক 100 কোটি টকা মঞ্জুৰ কৰিছিলে। আৰু আমাৰ ৰেভিনিউজ অন ৰিচোৰ্চ 1 কোটি টকা এক কোটি 20 লাখ টকা 101 কোটি 20 লাখ টকাৰ আজি হাউচত এক্সপেণ্ডিচাৰৰ কাৰণে অনুমোদন লোৱা হ'ল। আৰু সেইটো আমাৰ 24টা এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত খৰচ কৰিবলৈ আমি অনুমোদন লোৱা হ'ল। ইয়াৰ পিছত আমাৰ যিটো ইলেকশ্যন সমাগত, এতিয়াও আমাৰ যিটো ষ্টেটৰ যিটো ফুল প্লেজেড বাজেট, ষ্টেটে এতিয়ালৈও আমাক এল'কেশ্যন হোৱা নাই। আমি সেই হিচাপে আফটাৰ MCC ইলেকশ্যন যোৱাৰ পিছত, MCC উঠোৱাৰ পিছত আমাৰ যিটো ডেভেলপমেণ্ট বাজেট, যিটো ষ্টেট গভৰ্ণমেণ্টে SOPD বাজেট কৰি আমালৈ এল'কেশ্যন দিব, এইটো ইলেকশ্যনৰ পিছতেই এপ্ৰুভেল লোৱা হ'ব। কিন্তু এই 4 মাহত যাতে BTC ছেক্ৰেটাৰিয়েট, এছেম্বলি ছেক্ৰেটাৰিয়েটত কাম কৰা আমাৰ কৰ্মচাৰীসকলৰ, অফিচাৰসকলৰ যাতে দৰমহাটো কিবা নহয়, ডিষ্টাৰ্ব নহয়, তাৰ কাৰণে আমি এটা ভোট অফ একাউণ্টছ চেলাৰী আৰু ইয়াৰ লগতে আমাৰ যিটো বাজেট, যিটো টোটেল বাজেট হ'ল আমাৰ 45,30,20,000 যিটো আমাৰ বাজেট। ইয়াৰ মাজত আমাৰ নন চেলাৰী বাজেটো আছে। নন চেলাৰীত 16,30,04,000 এইটো আমাৰ নন চেলাৰী এক্সপেণ্ডিচাৰ, অফিচ মেইনটেনেঞ্চ। আৰু আমাৰ যিটো বিভিন্ন এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত যিসকল আমাৰ ফিক্স পে বা তেনেকুৱা কণ্ট্ৰেকচুৱেল যিসকল এমপ্লয়িজ আছে, তেখেতসকলক চেলাৰীটো যাতে ডিষ্টাৰ্ব নহয়, 4 মাহৰ কাৰণে এই ভোট অফ একাউণ্টছটো আজি সম্পূৰ্ণ হ'ল। এইখিনি আজি বাজেট। আৰু আজি বাজেট ছেশ্যনত আমাৰ 20টা বিজনেছ আজি চলিল। 20টা কুৱেশ্যন আজি সকলে ইয়াত উত্থাপন কৰিছে। খুব ভাল এটা কনষ্ট্ৰাকটিভ এটা কুৱেশ্যনবোৰ মানে ইয়াতে কুৱেশ্যন প্লেচ কৰিছিলে আৰু ইয়াৰ উত্তৰ বৰ সুন্দৰকৈ দিয়া হ'ল। ইয়াৰ মাজত উল্লেখনীয় কেইটামান যিটো কুৱেশ্যন এণ্ড এনচাৰ মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ 2 নম্বৰ কুৱেশ্যন যে অজয় কুমাৰ হাজৰিকা নমিনেটেড MCLA, তেখেতে এটা প্ৰশ্ন কৰিছিলে যে আমাৰ
কলিতা জনগোষ্ঠী যিটো আৰু